হাই ফ্ৰেণ্ডছ নমস্কাৰ মই শংকৰ মই মোৰ চেনেল অসম কুইজলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আজি আমি সকলোৱে গম পাওঁ যেহেতু 14 ডিচেম্বৰ আৰু 14 ডিচেম্বৰ যি Apdcl অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়কৰ যি এক্সপেঞ্চসকলৰ হাইকোৰ্ট চলি আছিলে সেই বৰ্তমান সময়ত শুনানি আহি গ'ল কি আহিছে কি অহা নাই এইটো ভিডিঅ'ত মই সকলোবোৰ জনাবলৈ চেষ্টা কৰিম যদিহে আপুনি পোন প্ৰথমবাৰ কাৰণে আহিছে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনৰ প্ৰেছ কৰিব নাপাহৰিব যেতিয়া মই এনেকুৱা সুন্দৰ সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ আপোনালোকে সকলোতকৈ আগত পাব যাই কি নহওক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ বন্ধুসকল মই এইখিনি অলপমান কৈ দিছোঁ কেছ টাইপটো যিহেতু বহুতেই সুধি থাকে সেইকাৰণে মই আজি এই মুহূৰ্ততে আপোনালোকক কৈ দিওঁ কেছ টাইপটো হ'ল WPC আৰু ফিলিং নাম্বাৰ যিটো 2510/2020 আৰু ফিলিং ডেটটো হৈছে 20 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 20 চনৰ যিহেতু 20 তাৰিখে ৰেজিষ্টাৰ হৈছিলে আৰু আমি সকলোৱে গম পাওঁ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হৈছে 1359/2020 আৰু এইবিলাক আপোনালোকে চাই ল'ব নহ'লে ভিডিঅ'টো বহুতো লং প্ৰচেছ হৈ যাব আৰু বন্ধুসকল যিহেতু ইয়াত দি আছে নেক্সট হিয়াৰিং ডেট 17 ডিচেম্বৰ অৰ্থাৎ 2020 চন আকৌ 17 ডিচেম্বৰলৈ আমি অপেক্ষা কৰিব লাগিব বৰ্তমান সময়ত কি কাৰণতে আকৌ 17 তাৰিখলৈ নিলে তাৰ যিহেতু কোনো ধৰণৰ PDF আপলোড কৰা নাই যেতিয়া PDFটো আপলোড কৰিব মই সকলোকে আগত দিবলৈ চেষ্টা কৰিম আৰু বন্ধুসকল সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু চেনেলটো শ্বেয়াৰ কৰিব নাপাহৰিব কিয়নো বহুত কম সংখ্যক বৰ্তমান সময়ত শ্বেয়াৰ কৰা দেখা গৈছে আৰু বন্ধুসকল এইকণতে এটা কথা কওঁ ডিষ্ট্ৰিক্টৰ অৰ্থাৎ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা যদি এইটো হাইকোৰ্ট কৰিছিলে আৰু বাকীখিনি আপোনালোকে চাই ল'ব নহ'লে ভিডিঅ'টো বহুতো লং প্ৰচেছ হৈ যাব আৰু কেছ কৰিছিলে জয় কুমাৰ দাসৰ লগতে আৰু 7জন ব্যক্তিয়ে আপোনালোকে সেইখিনি চাই ল'ব আৰু বন্ধুসকল ইয়াত ইমানো ইম্পৰ্টেণ্ট নাই মই চাইছোঁ কেছ টাইপটো PDFটো আপলোড কৰিছে নেকি বন্ধুসকল PDFটো কোনো ধৰণৰ আপলোড কৰা দেখা নাই যিহেতু 14/12/2020 মোচন হৈ আছে যেতিয়া বন্ধুসকল ইয়াৰ PDFটো আপলোড কৰিব মই সকলোতকৈ আগত দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানে ধন্যবাদ জয় অসম আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি থব আজিলৈ ইমানে বাই